পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ শ্ৰীচৰণত শতকোটিবাৰ প্ৰণাম জনাই আপোনালোক সকলোকে ৰানন্দিত জয়গুৰু জনাই আজিৰ আলোচনা আৰম্ভ কৰিছোঁ। আজি আমি আলোচনা কৰিম পৰম পিতাই যি কৰে সেয়া আমাৰ মংগলৰ কাৰণেই কৰে। এটা পুখুৰীত দুটা মাগুৰ মাছ আছিল। তাৰে এটা ধাৰ্মিক আছিল আৰু আনটো আছিল অধাৰ্মিক। ধাৰ্মিক মাছটোৱে সকলো সময়তে ভগৱানৰ গুণানুকীৰ্তন কৰিছিল আৰু অধাৰ্মিক মাছটোক কৈছিল, ঐ ভাই, অলপ ভগৱানৰ নাম কীৰ্তন কৰা, তেতিয়া দেখিবা পৰম মংগলৰ অধিকাৰী হ'বা, তেওঁ দয়াময়। তেতিয়া অধাৰ্মিক মাছটোৱে ক'লে, তুমি এইবোৰ কৰি থাকা, মোৰ এইবোৰ ভাল নালাগে, মই মোৰ জীৱনটো উপভোগ কৰিব বিচাৰোঁ। ধাৰ্মিক মাছটোৱে তথাপিও অধাৰ্মিক মাছটোক প্ৰতিদিনে বুজায়। এনেকৈ বুজাওঁতে এদিন অধাৰ্মিক মাছটোৱে ক'লে, ঠিক আছে, তুমি যিহেতু ইমানকৈ জোৰ কৰিছা, মই আজি তোমাৰ লগতে একেলগে বহি ভগৱানৰ গুণানুকীৰ্তন কৰিম। আৰু এই বুলি দুয়োজনে ভগৱানৰ গুণানুকীৰ্তন কৰিলে। তাৰ কেইদিনমান পিছত গাঁৱৰ মাছমৰীয়াবিলাকে সেই পুখুৰীটোত জাল টানিলে আৰু বিধিৰ কি লেখন দুয়োটা মাছ জালত ধৰা পৰিল। তেতিয়া অধাৰ্মিক মাছটোৱে কান্দি কান্দি ধাৰ্মিক মাছটোক ক'বলৈ ধৰিলে, গাঁৱৰ মাছমৰীয়াসকলে আগতেও বহুবাৰ জাল টানিছে, কিন্তু আমি ধৰা পৰা নাছিলোঁ। আমি আজি দুয়োটা একেলগে ধৰা পৰিলোঁ। কি হ'ল তোমাৰ সেই ভগৱানৰ নাম গুণ কৰি? এতিয়া মৃত্যুমুখতহে পৰিলোঁ। ধেই, এই ধৰ্ম কৰি একো লাভ নাই, এইবোৰৰ পৰা একো লাভ নহয়। তেতিয়াও সেই ধাৰ্মিক মাছটোৱে ধুনীয়াকৈ শান্ত হৈয়ে আছে আৰু ক'লে যে ভগৱানৰ প্ৰতি বিশ্বাস ৰাখা, তেওঁ কাৰো অমংগল নকৰে, তেওঁ দয়াময়, তেওঁৰ অদ্ভুত লীলা, তেওঁ যি কৰিব ভালেই কৰিব। তেতিয়া ধাৰ্মিক মাছটোৰ কথা শুনি অধাৰ্মিক মাছটো অলপ শান্ত হ'ল, আশ্বস্ত হ'ল। সেই মাছমৰীয়াসকলে মাছ দুটা লৈ গ'ল আৰু ঘৰত গৈ গৃহিণীক ক'লে, চোৱা চোৱা, আজি দুটা ডাঙৰ মাগুৰ মাছ আনিছোঁ আৰু ভালকৈ বনোৱা, মই অলপ বজাৰৰ পৰা ঘূৰি আহোঁ। এই কথা শুনি অধাৰ্মিক মাছটোৱে আৰু জোৰকৈ কান্দিবলৈ ধৰিলে আৰু ধাৰ্মিক মাছটিক তিৰস্কাৰ কৰি ক'বলৈ ধৰিলে, তোৰ কথা শুনি আজি মোৰ এই দশা হ'ল। কিয় যে ভগৱানৰ নাম কৰিব গৈছিলোঁ, ইমান দিনে ইমান ধুনীয়াকৈ কোনো অসুবিধা নোহোৱাকৈয়ে চলি আছিলোঁ, ভগৱানৰ নাম কৰি আজি এই বিপদত পৰিলোঁ, একো নাই এই নামত। তেনেতে মাছমৰীয়াজনৰ গৃহিণীয়ে হাতত বঠি লৈ আহি অধৰ্মী মাছটোক কাটিবলৈ ছাই খান্দিলে। তেতিয়া অধৰ্মী মাছটোৱে কান্দি কান্দি ক'লে, তোৰ কাৰণেই মোৰ আজি এই দশা হ'ল, এনেকুৱা সৰ্বনাশ হ'ল। তেতিয়া ধাৰ্মিক মাছটোৱে ক'লে, আৰে এদিনটো সকলোৱে মৰিবই লাগিব, সময়ৰ অলপ আগ পিছ, তই কান্দা কাটা বাদ দি পৰম পিতাক মাত, তাৰ দয়াত সকলো ভালেই হ'ব। আমি ক্ষুদ্ৰ জীৱ হ'লেও তাৰ তুলনাত তুচ্ছ নহয়। এতিয়া কান্দা কাটা বাদ দি তাৰ নাম কৰা, আৰু যদি মৰিব লগাও হয় তেতিয়াহ'লে তাৰ নাম লৈয়েই মৰিম। তেতিয়া অধাৰ্মিক মাছটিয়ে জোৰ জোৰকৈ কান্দি কান্দি আকুল হৈ ভগৱানক মাতিবলৈ ধৰিলে। তিৰোতাজনীয়ে মাছটো কাটিবলৈ লওঁতে মাছমৰীয়াজন হেফাই ফেফাই আহি ঘৈণীয়েকক ক'লে, হেৰা, মাছ দুটা কাটিলা নেকি? তেতিয়া তিৰোতাজনীয়ে ক'লে, এতিয়াও কটা নাই, কাটিবৰ বাবে ছাই খান্দিছোঁহে, তুমি ইমান দৌৰা দৌৰিকৈ আহিছা যে? তেতিয়া মাছমৰীয়াজনে ক'লে, বজাৰত শুনিলোঁ এই ৰাজ্যৰ ৰজাই হেনো এটা পুখুৰী খান্দিছে আৰু তাৰ কালি উদ্বোধন কৰিব। তাৰ বাবে ৰজাক দুটা মাগুৰ মাছ লাগে, আৰু যিয়ে দুটা মাগুৰ মাছ নি ৰজাক দিব পাৰিব তাক হেনো বহু পুৰস্কাৰেৰে পুৰস্কৃত কৰিব। তুমি সোনকালে মাগুৰ মাছ দুটা পৰিষ্কাৰ কৰি দিয়া, মই গৈ ৰজাৰ হাতত দি আহোঁ। এতিয়া অধাৰ্মিক মাছটোৱে আৰু একো ক'ব নোৱাৰিলে। কৃতজ্ঞতাৰে ভৰি পৰিল তেওঁৰ হৃদয়। মনে মনে ভাবিলে, প্ৰভু, আমাৰ নিচিনা ইমান সৰু সৰু জীৱৰ প্ৰতিও তোমাৰ ইমান দয়া, ইমান কৰোণা। পিছদিনা পুখুৰীটো উদ্বোধন হ'ল। মাছ দুটিক সেন্দুৰৰ ফোঁট দি সোণৰ অলংকাৰ পিন্ধাই পুখুৰীটোত এৰি দিলে আৰু ৰজাই হুকুম দিলে যে এই মাছ দুটিক যাতে ঠিকভাৱে পৰিপালন কৰা হয় আৰু মাছ দুটিক যাতে কেতিয়াও ধৰা নহয়। মাছ দুটিও সুন্দৰভাৱে পুখুৰীটোত জীৱন যাপন কৰিলে। সিহঁতৰ মাজত আৰু কোনো যুক্তি তৰ্ক নোহোৱা হ'ল। প্ৰভুৰ অনন্ত দয়াৰ কথা মাছ দুটিয়ে আৰু অস্বীকাৰ কৰিব নোৱাৰিলে। ঠিক তেনেকৈ আমিও যদি পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ প্ৰতি নিষ্ঠা, ভক্তি, বিশ্বাস, ভালপোৱা লৈ তেওঁ দিয়া যজন যাজন ইষ্টভীতি ঠিকভাৱে পালন কৰোঁ, তেতিয়া এই অকাল মৃত্যু বা মৃত্যু ভয়ৰ পৰা আমি বাচি থাকিব পাৰিম। আপোনালোক সকলোৰে পৰম পিতাৰ ওচৰত মংগল প্ৰাৰ্থনা কৰি আজিৰ আলোচনা ইমানতে সামৰণি মাৰিছোঁ।